নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ দুটা শেৱালি ফুলৰ ৰেচিপি। আপোনালোকেতো সকলোৱে তেনেকৈ বনাই খাই চাগে, তথাপিতো মইনো কেনেকৈ বনাওঁ তাকে আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। প্ৰথমতে শেৱালি ফুলখিনি মই ভালদৰে ধুই ল'লোঁ। এয়া মোৰ ধোৱা হৈ গ'ল, দেখিছেনে? ধুনীয়াকৈ পৰিষ্কাৰ কৰি ধুই ল'লোঁ। আনফালে পিঁয়াজ আৰু জলকীয়া কেইটামান কাটি লৈছোঁ। লৈ কেৰাহী এখন পাতি তাত মই মিঠাতেল গৰম হ'ব দিছোঁ। মিঠাতেলখিনি গৰম হওঁতে তাত মই কাটি থোৱা জলকীয়া আৰু পিঁয়াজখিনি দি ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজিম। আপোনালোকে ভাবিছে চাগে এইটোনো কিবা দেখাবলগীয়া ভিডিঅ' নাই, তথাপিতো মইনো কেনেকৈ বনাওঁ আপোনালোকৰ লগত তাকে শ্বেয়াৰ কৰিলোঁ। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে এটা লাইক কৰি কমেণ্ট কৰি দিব। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে, দেখিছেনে? এতিয়া মই ইয়াতে ধুই থোৱা শেৱালি ফুলখিনি দি দিম। একদম চিম্পুল ৰেচিপি আৰু ভাবিলোঁ আপোনালোকৰ লগতে অকণমান শ্বেয়াৰ কৰি দিওঁ। এতিয়া এইখিনি কিছু সময় লৰাই ভাজিম। অকণমান নিমখ দি দিলোঁ আন্দাজমতে, অকণমান হালধি গুড়ি দি দিম। দি এতিয়া অকণমান সময় ভাজিম। ধুয়ে আনি বহাই দিছিলোঁ যে, দেখিছেনে কিমান পানী উঠিছে। এতিয়া পানীখিনি নোহোৱালৈকে ধুনীয়াকৈ 5 মিনিটমান ভাজিম। 5 মিনিটমান ভজাৰ পিছতে পানীখিনি নোহোৱা হৈ গৈছে, একদম শুকান হৈ গৈছে। বেছি সময় নালাগে, পটককৈ হৈ যায়। মোৰ ভাজি হৈয়ে গৈছে, দেখিছেনে? পানীটো নোহোৱা হয় আকৌ তেল দি উঠিছে। হৈয়ে গৈছে, ভাজিখিনি ধুনীয়াকৈ সিজিও গৈছে আৰু ভাজ খাই গৈছে। হৈয়ে গ'ল শেৱালি ফুলৰ ভাজিখিনি ৰেডি। এয়া দেখিছেনে, ভাজিখিনি ৰেডি হৈ গ'ল। এতিয়া মই আনফালে আকৌ মিহিকৈ অকণমান পিঁয়াজ আৰু অকণমান জলকীয়া কাটি ল'ম। লৈ তাত মই ধুই থোৱা শেৱালি ফুলখিনি দিম। শেৱালি ফুলখিনি দি তাত মই অকণমান ক'লা নিমখ দিম। আপোনালোকে ক'লা নিমখ নিদিলেও হ'ব বাৰু, কথা নাই। ক'লা নিমখ অকণমান দি দিলোঁ। দি ইয়াতে এতিয়া অকণমান মিঠাতেল দি দিম। দি এইখিনি সানিম। সানি এখন শেৱালি ফুলৰ কেঁচা চাটনি, কেঁচা পিটিকা আৰু শেৱালি ফুলৰ এনেকৈ খায়ো খুব ভাল লাগে। কোনে এনেকৈ খাই বাৰু জনাবচোন। আজিলৈ পিছে আহোঁ। ভিডিঅ'টো যদি চাই ভাল পালে এটা শ্বেয়াৰ কৰিব।